Friends, আপোনালোকে যেতিয়া মেমৰি কাৰ্ড কিনে কোনকিটা কথাত বেছিকে ধ্যান দিয়ে নিশ্চয় আপোনাৰ মেমৰিখন কিমান জিবি হেতু কথাত বেছিকে ধ্যান দিয়ে হয়নে সো হেতু কথাত ধ্যান নিদি পেলা আৰু কেটামান কথাত ধ্যান দিয়া জৰুৰী সো হেল্ল ফ্ৰেন্ডছ মোৰ নাম আপোনালোকে চাইছে Tech4Axom সো ফ্ৰেন্ডছ আজি মই এইটো ভিডিঅ'ত মেমৰি কাৰ্ড কিনাৰ সময়ত কোনকিটা কথাত বেছিকে ধ্যান দিব লাগে হেতু কথা ডিসকাস কৰিম সো আপোনালোকে যেতিয়া এখন মেমৰি কাৰ্ড কিনিব তেতিয়া কিমান জিবি হেতু কথা মেটাৰ নকৰে মেমৰি কাৰ্ডত কিমান জিবি হেতু কথা মেটাৰ কৰাৰ লগতে কেটামান তাতে নাম্বাৰছ থাকে তাতে মেমৰি কাৰ্ডখন তলত ঠিক আছে যেতিয়া ধৰি লও এখন মোৰ এখন মেমৰি কাৰ্ড ঠিক আছে এখন মোৰ এখন মেমৰি কাৰ্ড আৰু এখন এখন মোৰ সেকেন্ড মেমৰি কাৰ্ড সো এই মেমৰি কাৰ্ডৰ আৰু এখন মেমৰি কাৰ্ডৰ ক্লাছ বেলেগ বেলেগ ঠিক শুনিছে ক্লাছ এতিয়া ক্লাছ থাকে আমাৰ 1 ৰ পৰা 10 লৈকে ঠিক আছে এতিয়া মেমৰি ক্লাছ বিলাকে আমাৰ মেমৰি কাৰ্ডৰ স্পীড বুজায় ঠিক আছে মেমৰি কাৰ্ডৰ ৰিড এণ্ড ৰাইট স্পীড বুজায় ৰিড এণ্ড ৰাইট মানে ধৰি লওক আপোনাৰ ফোনৰ পৰা ল্যাপটপত কিবা এটা ফাইল ট্ৰান্সফাৰ কৰিছে আৰু ট্ৰান্সফাৰ কৰোতে যিখিনি টাইম লাগে সেইখিনি ৰিড এণ্ড টাইম বুলি কোৱা হয় ঠিক আছে ৰিড এণ্ড ৰাইট স্পীড বুলি কোৱা হয় যিমান আপোনাৰ ক্লাছ মেমৰি কাৰ্ডৰ ক্লাছটো ডাঙৰ হ'ব হিমান আপোনাৰ মেমৰি কাৰ্ডৰ স্পীডটো বেছি হ'ব এতিয়া ধৰি লওক মোৰ এখন মেমৰি 10 ক্লাছ মেমৰি তাৰ মানে ইয়াৰ স্পীডটো বেছি ঠিক আছে ইয়াৰ স্পীড বেছি মানে ট্ৰান্সফাৰ কৰোতে বহুত কম টাইম লাগে আৰু বেলেগ ডিভাইসৰ পৰা এতে ফাইল লাউনটো বহুত কম টাইম লাগে স্পীড তাৰ বেছি ঠিক আছে এতিয়া ধৰি লওক আপোনাৰ মেমৰিখনত এতিয়া আপোনালোকে চেক কৰিব আপোনাৰ মেমৰি কাৰ্ডত তাৰ নাম্বাৰ কেটামান থাকে মেমৰি কাৰ্ডৰ তলত এই তলত কেটামান নাম্বাৰছ থাকে এই আপুনি আপোনাৰ মেমৰি কাৰ্ডত চেক কৰিব পাৰে ঠিক আছে সো মই এটা লিষ্ট দি দিছো তাৰে কিমান স্পীড থাকে ক্লাছ অনুযায়ী তাতে লিষ্ট থাকে দি দিছো তাতে সো আপোনালোকে চেক কৰিব পাৰে আপোনাৰ মেমৰি কাৰ্ডত কিমান স্পীড আছে সো হে আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি যাব লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈ বাই বাই জয় আইতু